আজি মই আকৌ আহিছো আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ। আজি মই স্পঞ্জ কেক বনাম। স্পঞ্জ কেক বনাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই লাইক আৰু সাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। কোনো অফেন নালাগে, কোনো কুকাৰ নালাগে। মই কেনেকৈ কেৰাহীত কেক বনাইছো আপোনালোকে দেখিবলৈ পাব। প্ৰথমতে মই ময়দা লৈছো 1 কাপ। এটা চামুচেৰে 4 ভাগৰ 1 ভাগ নিমখ দিছো। বেকিং পাউডাৰ দিছো আধা চামুচ। আৰু সামান্য পৰিমাণৰ বেকিং সোডা দিছো। এতিয়া মই এইখিনি ভালকে চালি লম। তাৰ পিছত মোক লাগিব 3টা কণী। এতিয়া কণীটো ভালকে মিক্স কৰিব লাগিব। এতিয়া মই কণীখিনিত দিম চেনি পাউডাৰ। 1 কাপ চেনি পাউডাৰ লৈছো। ইয়াতে আৰু মিক্স কৰি থাকিব লাগিব। মই এতিয়া ইয়াতে দিম চালি থোৱা ময়দা 1 কাপ। এতিয়া মোৰ ভালকে মিক্স হৈ গ'ল। ইয়াতে ৰিফাইন দিছো হাফ কাপ। আৰু ভালকে মিক্স কৰিব লাগিব। এতিয়া মোৰ গোটেইখিনি মিক্স কৰা হৈ গ'ল। তাৰ পিছত কেক বনোৱা পাত্ৰটোত ভালদৰে ৰিফাইন সানি ল'ব লাগিব। কেৰাহী এটা লৈছো। কেৰাহীটো হাই ফ্লেমত গৰম হ'বলৈ দিছো। এতিয়া কেৰাহীটো গৰম হৈছে। মই ইয়াতে কেকটো বহাই দিম। এতিয়া কেৰাহীটো গৰম হৈছে। ইয়াতে মই কেকটো বহাই দিছো। তাৰ পিছত ঢাকনি এটাৰে ঢাকি দিব লাগিব। জুইটো লো ফ্লেমৰ ৰাখিব। তাৰ পিছত 45 মিনিট মান ৰাখিব লাগিব। 45 মিনিটৰ পিছত চাইছো। কেকটো
কেকটো ভিতৰ ফালে হৈছে নে নাই বাঁহৰ খাটি এটা লৈ মই এনেকৈ চালোঁ যদি একো লাগি নাথাকে তেনেহলে আমাৰ কেকটো ৰেডি হৈ গ'ল আপোনালোকে দেখিবলৈ পালে মই কেনেকৈ কেক বনালো আপোনালোকে এনেকৈ বনাই খাবচোন তাৰপিছত কেনেকুৱা লাগে মোক কমেন্ট কৰি জনাব এতিয়া আহিছো বাই বাই